নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থমেছ লৈ। আৰু যোনে ফাৰ্ষ্ট টাইম ইউটিউব ভিডিঅ' চাই আছা, যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিবা, চ' ডেট মই কিবা ভিডিঅ' আপলোড দিলেই তোমালোকৰ তাত গৈ পায়। কিয়নো মই আছাম গভৰ্ণমেণ্টৰ স্কিমছ, আছাম গভৰ্ণমেণ্টৰ জবছ আৰু ডিফাৰেণ্ট ইছ্যুজ যিবোৰ আমাৰ লাইফৰ বাবে ইম্পৰ্টেণ্ট হয় সেইবোৰ ইছ্যুজত ভিডিঅ'জ বনাই থাকোঁ। চ' ফ্ৰেণ্ডছ, ফাৰ্ষ্ট ইনিচিয়েলি এটা কথা কৈলোঁ, হেপী সৰস্বতী পূজা। কিয়নো আজিৰ দিনটো হ'ল সৰস্বতী পূজা, যিদিনা ভিডিঅ' বনাই আছোঁ। আৰু আজিৰ টপিকটো হ'ল বেচিকলি যিবোৰ টপিক ডিছকাছ কৰিম সেই টপিকছবোৰৰ মাজত এটা বহুত ইম্পৰ্টেণ্ট টপিক হ'ল ভোটাৰ ID। মানে ভোটাৰ ID কাৰ্ডত লৈ ছাপ'জ আপোনালোকৰ নাম যদি ভোটাৰ লিষ্টত নাই, সেইটো কেনেকৈ ইনক্লুড কৰিব পাৰি আৰু এতিয়াও টাইম আছে, আৰু কেনেকৈ সংশোধনী কৰিব পাৰি গোটেইখিনি মই ক'ম। আৰু প্লাছ ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'ৰাবোৰৰ স্কুটি কেতিয়া দিব বা বাইক কেতিয়া দিব সেইটোলৈ অকণমান আলোচনা কৰিছে, সেইটোৰ ওপৰতো ডিছকাছ কৰিম। তো মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব, আৰু আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। চ' ফ্ৰেণ্ডছ, কথাটো আহি গ'ল ভোটাৰ ID ভেৰিফিকেশ্যন, ভোটাৰ ID কাৰেকশ্যন, ভোটাৰ লিষ্টত নতুন নাম উঠোৱা, গোটেইখিনি প্ৰচেছ আপোনালোকে অফলাইন কৰিব পাৰিব। এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই লাষ্ট এটা টাইম বান্ধি দিছে, যেতিয়ালৈ ইলেকশ্যনৰ অসমত ইলেকশ্যনৰ ডেট ফিক্স নহয়, যিনে মানে অফিচিয়েলি এনাউন্স নকৰিব তেওঁলোকে প্ৰেছ কনফাৰেন্স পাতি, তেতিয়ালৈ আপোনালোকে নিজৰ কাৰোবাৰ যদি ভোটাৰ লিষ্টত নাম নাই তেনেহ'লে আপোনালোকৰ অনলাইন আৰু অফলাইন প্ৰচেছত নামখিনি ইনক্লুড কৰিব পাৰিব। বা আপোনালোকৰ নামত যদি কিবা ভুল আছে ভোটাৰ লিষ্টত, ছাপ'জ বা ভোটাৰ ID কাৰ্ডত আপোনালোকৰ নামৰ স্পেলিং ভুল আছে, দেউতাকৰ বা বয়স কিবা এনিথিং ৰং, তেনে আপুনি কাৰেক্ট কৰিব পাৰিব। কেনেকৈ কাৰেক্ট কৰিব পাৰিব? অফলাইন প্ৰচেছটো ফাৰ্ষ্ট কৰি দিওঁ। আমাৰ সকলো এৰিয়াত BLO থাকে, আপোনালোকে গম পায়। তো তেওঁলোকৰ তাত ফৰ্ম পোৱা যায়, কাৰেকশ্যন ফৰ্ম পোৱা যায়, ভোটাৰ লিষ্টত নাম উঠোৱা ফৰ্ম পোৱা যায়। আজিকালি BLOবোৰ কি কৰে, মানে এই অনলাইন কৰি লওক, মানে বেছি লোড ল'ব নোখোজে। কিন্তু ছাপ'জ আপোনালোকৰ তাত যদি অনলাইন প্ৰচেছটো তেনেকুৱা নাই, ছাপ'জ অনলাইন কিবা প্ৰচেছটো অকণমান খেলি মেলি হয় বা আপোনালোকে ইমান পৰিপক্ক নহয় অনলাইন প্ৰচেছত বা বিলিভ নকৰে, তেনেহ'লে আপোনালোকে BLOত ক'ব যে আমি ইমান প্ৰচেছটো আমাৰ বাবে উপযোগী নহয়, কিয়নো আমাৰ অনলাইন প্ৰচেছটোৰ ওপৰত বেছি নলেজ নাই, তেনেহ'লে আমাৰ ফৰ্মখিনি দিয়ক। সেই ফৰ্মটো ফিল আপ কৰাৰ পাছত BLOত তাত জমা দিব, তেতিয়া আপোনালোকৰ ভোটাৰ লিষ্টত নামো উঠি যাব, প্লাছ কিবা কাৰেকশ্যন থাকিলে কাৰেকশ্যনটো লিখি পেলাই কি কাৰেকশ্যন কৰিব লাগে তাৰ লগত এটা ডকুমেণ্ট সংযোগ কৰি দিব, যেন আপোনালোকৰ যিটো কাৰেক্ট হয় সেই বস্তুটো আহি যায়। এইটো হ'ল অফলাইন প্ৰচেছ। আৰু অনলাইন প্ৰচেছত আপোনালোকে NVSP মানে পৰ্টেলত যাব পাৰে, N, V, S, P.in বুলি এনেকৈ কৰিব NVSP। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি অপশ্যন পাই যাব, ভোটাৰ লিষ্টত নাম উঠোৱা প্ৰচেছ, ভোটৰ কাৰেকশ্যন কৰা প্ৰচেছ, বা EPIC কাৰ্ড যিটো আছে সেইটো ডাউনলোড কৰাৰ প্ৰচেছ, গোটেইখিনি তাত আছে, কাৰেকশ্যনছবোৰ আছে। এইটোৰ ওপৰত মই ভিডিঅ'জো বনাইছোঁ, মোৰ চেনেলত চাব পাৰিব, বা লাগিলে আৰু ডিটেইলছত বনাই দিম মই নেক্সট ভিডিঅ', মোৰ ভিডিঅ'জবোৰ চাই থাকিব। এইটো হ'ল এই প্ৰচেছত কৰিব, অনলাইন প্ৰচেছত NVSP যাব লাগিব। নেক্সট আহি গ'ল ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কৰিছে, নিৰ্বাচনী প্ৰচাৰত এটা মানে কথা ডিছকাছ কৰিছে যে ল'ৰাবোৰৰ স্কুটি বা বাইক যিটো দিয়াৰ এটা প্ৰচেছ আছে, তেওঁ এইটোৰ ওপৰত চিন্তা চৰ্চা কৰি আছে। হয়তো ইলেকশ্যন হোৱাৰ পাছত চৰকাৰ যদি আকৌ তেওঁলোকৰ গঠন হয় তেনেহ'লে তেওঁলোকে সেইটো বস্তুৰ ওপৰত ভাবিব বা কিবা এটা স্কিম আনিব, মানে ৰয়েল এনফিল্ড দিব নোৱাৰিলেও এটলিষ্ট স্কুটি হ'লেও ল'ৰাবোৰক দিয়াৰ এটা ব্যৱস্থা কৰিব বুলি তেওঁ এটা আশ্বাস জনাইছে। এইটো কিমান সঁচা হ'ব মিছা হ'ব সেইটোৰ ওপৰত মই কমেণ্ট কৰিবলগীয়া একো নাই, কিয়নো মই এইটো ইউটিউব ভিডিঅ' হয়, যিটো ইনফৰমেশ্যন পাই আছোঁ সেইটোৱে আপডেট দি আছোঁ। বাকী সেইটো সঁচা মিছা যিয়ে হ'ব সেইটো আপোনালোকৰ চিন্তাৰ ওপৰত আপোনালোকে ডিছকাছ কৰিব পাৰিব। এইটো আছিল আজিৰ আপডেটখিনি, আৰু অহাকালিৰ পৰা আৰু আপডেটছ যিবোৰ আহি আছে সেইবোৰ দি থাকিম। চ' মোৰ ভিডিঅ'জবোৰ চাই থাকেও, মোৰ ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ ডেফিনেটলি কৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।